মেম, আপুনি অলপ ৰেষ্ট লওঁক যাওক। আপুনি আজি 3 দিন ধৰি খোৱাই নাই নহয়। পোহৰ হ'বলৈ আৰু বেছি সময় নায়েই। এইখিনি সময় এখেতৰ লগত ময়ে থাকিম দিয়ক। ছাৰ, পানী লওক। মই ক'ত আছো? মোৰ কি হৈছিল? মই কোন ঠাইত আছো? চিন্তা নকৰিব ছাৰ, আপুনি ইয়াত সুৰক্ষিত অৱস্থাতে আছে। আচলতে মোৰ হৈছিল কি আৰু মই ক'ত আছো ঠিক ধৰিব পৰা নাই। আপুনি আজি সম্পূৰ্ণ 3 দিনৰ মূৰত জ্ঞান ঘূৰাই পাইছে। মানে আপুনি 3 দিন চেন্সলেছ অৱস্থাতে আছিলে। অনুপমা বাইদেৱে আপোনাক হস্পিটেলত এডমিট কৰোৱাইছিল। মেডামে বহুত জোৰ কৰাত ডাক্তৰে আপোনাক ঘৰতে চিকিৎসা কৰোৱাৰ অনুমতি দিছিল। ফাগুনৰ এটি উলংগ ৰাতি তুমি মোৰ পৰা আঁতৰি গৈছিলা গোপনে। আজৰি নিছিলা হেঁপাহবোৰ মোৰ আৰু এৰি গৈছিলা মোৰ উকা হৈ পৰা হৃদয়খন। বহাগীৰ নাচনিৰ দৰে থিয় হৈ থকা নাঙঠ গছবোৰ কঁপি উঠিছিল সিদিনা ৰাতি। ওঠৰে সৰুকি পৰা এটি সৰু হাঁহিটো দূৰৰে কথা। এষাৰ মাতো নিদিলা, এবাৰো উভতিকে নাচালা। কৃষ্ণপক্ষৰ দুপৰ নিশা সিদিনা জোনাকী পৰুৱাই উমলা নাছিল। নাছিল ফেঁচাৰো মান, নাছিল পাদুলিৰো উমঘাম। চৌদিশে এক মৰিশালীৰ নিস্তব্ধতা, বহু বিচাৰিও নোপোৱাৰ বিষণ্ণতা। এতিয়ানো আৰু কি? হেঁপাহবোৰৰ লগতে জীৱনটোও কঢ়িয়াই লৈ ফুৰিছোঁ, কোনোৱে নেদেখাকৈ, কোনোৱে নজনাকৈ। জোনাকত ডুব যোৱা সন্ধিয়াৰ শৈশৱ, আঘোণৰ পথাৰৰ নকইনাৰ সুবাস, আবেলিৰ হুমুথিৰা, ল'ৰালিৰ গুণগুণ কিমান যে পাইছোঁ। দুৱাৰদলিত থিয় হৈ নিজকে চাইছোঁ, বিশাল আকাশৰ বুকুত নিজকে পাইছোঁ। এতিয়ানো আৰু কি? হেঁপাহবোৰৰ লগত জীৱনটোও কঢ়িয়াই লৈ ফুৰিছোঁ, আকাশলৈ চাই এই ৰহস্যময় বাটত।
মই কবিতা ছদ্মনামতহে লিখিছিলোঁ আৰু কলেজত পঢ়ি থাকোঁতে মই কেতিয়াও কবিতা লিখা নাছিলোঁ। আপুনি যি নামতে কবিতা নিলিখক কিয়, পঢ়ুৱে ইচ্ছা কৰিলে লিখনিৰ মাজতেই কবিজনক আৱিষ্কাৰ কৰি ল'ব পাৰে। আপোনাৰ প্ৰথম কবিতা পুথি এপাহি হেৰুৱা ফুলৰ সুগন্ধিত আপুনি সম্পূৰ্ণ মানুহজন জিলিকি উঠিছিল। যাক মই বহু বছৰৰ আগতে বহুত ভালকৈ বুজি পাইছিলোঁ। চাকৰি জীৱনত মই মোৰ একমাত্ৰ পত্নী আৰু ছোৱালীৰ সৈতে হায়দৰাবাদতে কটালোঁ। পত্নী ঢুকোৱাৰ পাছত চাকৰি বাদ দি গুৱাহাটীৰ ঘৰলৈ গুচি আহিলোঁ। ছোৱালী এতিয়াও হায়দৰাবাদতে পঢ়ি আছে। আপোনাৰ মোবাইলৰ পৰা নাম্বাৰটো লৈ মই তাক মাতি পঠিয়াইছোঁ। ব'লা। আপোনাক কি বুলি ধন্যবাদ দিম আণ্টি? ধন্যবাদ মোক দিব নালাগে। এজনী মানুহ হিচাপে মই মোৰ কৰণীয়খিনিহে কৰিছোঁ। ধন্যবাদ যদি দিব লাগে তেন্তে ঈশ্বৰক দিয়া মাজনী। কি যে কয় আৰু নাই আপুনি যে আৰু লিখিছে দেই। আচলতে তাই নিজে ল'ৰা চায়েই থৈছে। মই সুস্থ হৈ উঠিলে তাইৰ বিয়াখন পাতি দিব লাগিব। তাৰপিছত মই আজৰি।
হেল্ল' কোৱা ক'ত আছা তুমি মই ঘৰত আহিলোঁ তুমি কেতিয়া গুৱাহাটী পাবা কালি সন্ধিয়ালৈকে পাই যাম কি তুমি কান্দিছা নেকি নাই কান্দা শুনা দেউতা ক'ত আছে কেনে আছে এতিয়া ভাল পাইছে মানুহগৰাকীৰ ঘৰতেই আছে কিয় কান্দিছা কোৱাচোন তুমি আগতে আহি লোৱাচোন তাৰ পিছত কথা পাতিম অ'কে তুমি অভাৰ ৰিয়েক্ট কৰিছা মই একো অভাৰ ৰিয়েক্ট কৰা নাই তুমি এটা কথা ভাবিছোৱা মোৰ চাকৰি হায়দৰাবাদত আৰু আমাৰ বিয়াৰ পাছততো তাতেই থাকিব লাগিব দেউতাই ইয়াৰ ঘৰ দুৱাৰ এৰি নাযায় আৰু এই বয়সত চোৱা চিতা কৰা কোনো মানুহো নাই মানুহগৰাকী দেউতাৰ পৰিচিত দুয়োৰে মাজত যদি বন্ধুত্বসুলভ এটা সম্পৰ্ক গঢ় লৈ উঠিছে তুমি ভালহে পাব লাগিছিল তুমি পঢ়া শুনা কৰা ছোৱালী তুমি এবাৰ ভালদৰে ভাবিছোৱা হেৰা তোমাৰ ছোৱালীজনীৰ বিয়া হোৱা আজি 2 মাহে হ'ল সিহঁত আজি হায়দৰাবাদলৈ গুচি গ'ল তুমি য'তেই আছা তাৰে পৰাই সিহঁত দুয়োকে আশীৰ্বাদ কৰিবা দেই মই তোমাৰ পৰা এটা হাঁহি বিচাৰিছিলোঁ তুমি এটুপি চকুলোও নিদিলা মই তোমাৰ পৰা এধানি মৰম বিচাৰিছিলোঁ তুমি অলপ বেদনাও নিদিলা মই জীয়াই থকাৰ আশা দেখিছিলোঁ তুমি মোৰ মৃত্যু কামনা নকৰিলা ভাবিছিলোঁ দুয়ো মিলি প্ৰকৃতিৰ বুকুত ভাল পোৱাৰ কিবা ছটিয়াম ভাবিছিলোঁ ইজনে আনজনৰ বুকুত নিৰাপদ আশ্ৰয় বিচাৰি উলিয়াম কিন্তু তুমি মোৰ কাষলৈ নাহিলা কিয় তুমি আঁতৰিও নগলা তুমি মোক ভাল নোপোৱা ঘৃণা কৰা বুলিও কিয় নকলা আৰু আজি তুমি মোৰ ওচৰলৈ আহিছা নাজানো কিদৰে সঁহাৰি জনাম মই যে মৃত্যুৰ শীতৰ কোলাত নীৰৱ নিস্তব্ধ হৈ